হেল্ল' গাইজ, আজি আমি শিকিম চিপ অফ মেথডৰ বিষয়। তো ফাৰ্ষ্ট আমি জানিব লাগিব ইয়াৰে ফুল ফৰ্ম। তো চি মানে হৈছে ক্ৰছ, এফ মানে হৈছে F2L মানে ফাৰ্ষ্ট টু লেয়াৰ্ছ, অ' মানে হৈছে OLL মানে অৰিয়েণ্ট লাষ্ট লেয়াৰ, তাৰপাছত পি মানে হৈছে পাৰমিউটেড লাষ্ট লেয়াৰ। তো ছেকেণ্ড আমি জানিম এই চিপ অফ মেথডত আমি 4টা পাৰ্টত আমি ভাগ কৰোঁ। তো এই 4টা পাৰ্টত আমি কিউবটো কেনেকৈ মিলাম। তো ফাৰ্ষ্ট আমি চি মানে হৈছে ক্ৰছ। তো আমি প্ৰথম ক্ৰছ বনাম, আমি বগা ফেচত প্ৰথম ক্ৰছ বনাম। তো ক্ৰছ আমি বিগিনাৰ মেথডত আমি ইয়াতে ক্ৰছ বনাইছিলোঁ বগাটো ওপৰত ৰাখি। তো আমি এতিয়া চিপ অফত আমি বগাটো তলৰ ফালে ৰাখিম। কৰ্নাৰ সলভ কৰোঁতেও আমি বগাটো তলৰ ফালে আৰু এইচ সলভ কৰোঁতেও আমি বগাটো তলৰ ফালে ৰাখিম। মানে আমি কিউবটো ৰোটেট নকৰোঁ। আমি যিমান কম ৰোটেট কৰিব পাৰোঁ সিমানে আমি প্ৰফিট আমাৰে। তো ফাৰ্ষ্ট আমি ইয়াতে ক্ৰছ বনাম। তো চাওক, আমি বগাটো তলত ৰাখি আমি ক্ৰছ বনালোঁ। তো এতিয়া আমি বিগিনাৰ মেথডত যদি আমি মিলালোঁ হয় তেতিয়াহ'লে আমি কৰ্নাৰ মিলালোঁ হয়। তো আমি এতিয়া ক্ৰছ কমপ্লিট হ'ল। তো আমি এফ লগাম। তো আমাৰ এফ মানে হৈছিল ফাৰ্ষ্ট টু লেয়াৰ্ছ, মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড লেয়াৰটোক আমি একেলগে সলভ কৰিম। আমি ইয়াতে কৰ্নাৰ এক্সট্ৰা আৰু এইচ এক্সট্ৰা কৰি নিমিলাওঁ। তো আমি কৰ্নাৰ আৰু এইচটোক একেলগে এটা পেয়াৰ বনাই কেনে মিলাম। তো চাওক, ইয়াতে আমি জানো সেউজীয়া আৰু ইয়াতে ৰঙা লাগে। তো আমাৰ এই কৰ্নাৰ আৰু এই এইচটো দুটা একেলগে আমি পেয়াৰ বনাম আৰু ইয়াতে সলভ কৰিম। চাওক এনেকৈ। তো আমাৰ ফাৰ্ষ্ট টু লেয়াৰ যেতিয়া আমি সলভ কৰিম তাতে মুঠ আমাৰ কেছ হয় 41টা। তো আমি সেই কেছ মতে আমি এইকেইটা ফাৰ্ষ্ট টু লেয়াৰ সলভ কৰিব পাৰোঁ। তাৰপাছত আহে আমাৰ OLL। তো আমাৰ OLLত মুঠ কেছ আছে 57। তো আমাৰ ইয়াতে বিগিনাৰ মেথডত আমি চাইছিলোঁ ইয়াতে ডট মাইনাছ আৰু ইয়াতে উল্টা এল, যিকোনো এটা চিন হ'লে আমি প্লাছ বনাইছিলোঁ। কিন্তু ইয়াতে আমি চিপ অফত নাচাওঁ, ডাইৰেক্ট আমি গোটেই হালধীয়া কালাৰটো চাম। আমাৰ গোটেই হালধীয়া কালাৰটোৱে কি কেছ বনাইছে। তো আমাৰ ইয়াতে যেনেকুৱা কেছ বনাই আমি OLLৰ সূত্ৰ এটা লগাম। তো আমাৰ গোটেই ফেচটো কমপ্লিট হ'ব হালধীয়াৰ, কিন্তু ইয়াৰে ছাইডৰ কৰ্নাৰ আৰু এইচ কেইটা নিমিলিব। তো আমি এতিয়া লগাম PLL। তো আমাৰ যেতিয়া PLL আমি লগাম তেতিয়া আমাৰ PLLৰ মুঠ পেটাৰ্ণ আছে 21টা, আৰু তাৰে যি কেছ হয় সেইটো লগালে আমাৰ গোটেই কিউবটো সলভ হ'ব। তো 3 নম্বৰত আমি জানিম চিপ অফ মেথডৰ টাইপছ। তো আমি চিপ অফ মেথডৰ দুটা ভাগত আমি পাওঁ। এটা হৈছে বেচিক চিপ অফ আৰু এটা হৈছে এডভান্স চিপ অফ। তো বেচিক চিপ অফত আমাৰ কি হয়, ক্ৰছ বনাওঁ, ফাৰ্ষ্ট টু লেয়াৰ বনাওঁ, তাৰপাছত আমি OLL আমি 2 লুক OLL আৰু কেতিয়াবা 1 লুক OLLৰো বনাব পাৰোঁ। যেতিয়া আমাৰ OLL কমপ্লিট হ'ব আমাৰ আহিব PLL। তো PLLও আমি 2 লুক PLL আৰু 1 লুক PLLও আমি ইউজ কৰি পেলাই কিউবটো সলভ কৰিব পাৰোঁ। তো অলপ বেছি সময় যায় 2 লুক OLL আৰু 2 লুক PLL ইউজ কৰিলে। তো তাৰ কাৰণে এডভান্স চিপ অফত আমি ক্ৰছ বনাওঁ। মেক্সিমাম আমি 4টা বা 5টা মুভেৰে আমি ক্ৰছ বনাওঁ। তাৰপাছত আমি ফাৰ্ষ্ট টু লেয়াৰ বনাওঁ আমি কিউবটো ৰোটেট নকৰাকৈ। মানে যদি আমাৰ ইয়াতে বনাব লাগে আমি কিউবটো এইটো ফালে নানি পেলাই আমি পিছতে আমি বেক চাইডতে আমি পেয়াৰটো বনাওঁ ফাৰ্ষ্ট টু লেয়াৰত এডভান্স চিপ অফত।
তাৰ পাছত আমাৰ OLL, তো OLL আমি টু লুক OLL আমি ইউজ নকৰোঁ, আমি ওৱান লুক OLL আমি ইউজ কৰোঁ। তাৰ পাছত PLL, তো PLLতো আমি টু লুক PLL ইউজ নকৰোঁ, আমি ডাইৰেক্ট ওৱান লুক PLLৰে আমি কিউবটো সলভ কৰোঁ। তো 4 নম্বৰ, আমি CFOP মেথডত আমি যেতিয়া কিউবটো সলভ কৰোঁ তেতিয়া আমি কিছুমান এক্সট্ৰা ট্ৰিক্স ইউজ কৰোঁ, যাৰ সহায়ত আমি অতি সোনকালে কিউবটো সলভ কৰিব পাৰোঁ। তো ফাৰ্ষ্ট আমি যেতিয়া ক্ৰছ বনাওঁ তেতিয়া আমাৰ ফাৰ্ষ্ট আমি গুড এজেছ বেড এজেছ জানিলে অতি সোনকালে আমি কিউবটো ক্ৰছ বনাব পাৰিম। তাৰ পাছত আমি যেতিয়া ফাৰ্ষ্ট টু লেয়াৰ আমি সলভ কৰোঁ তেতিয়া আমাৰ এনেকুৱা কিছুমান কেছ আহে য'ত আমি কিহৰ্ড ট্ৰিক্সেৰে আমি কিউবটো সহজে সলভ কৰোঁ। তাৰপাছত আমি গোটেই কিউবটো সলভ কৰি থাকোঁতে আমি এটা এনেকুৱা ট্ৰিক্স ইউজ কৰোঁ যাৰ সহায়ত আমি অতি সোনকালে আমি গোটেই টাইমটো কম সময়ত সলভ কৰিব পাৰোঁ, আৰু সেইটোৰ নাম হৈছে লুকা হেড ট্ৰিক্স। তো এইটোৱে আছিল CFOP মেথড।